নমস্কাৰ বন্ধুসকল, মোৰ ভাৱ চিন্তাৰ পৰা অলপ ভাবি পালোঁ, সেইকাৰণে মই আপোনালোকৰ ওচৰত ভাবিলোঁ এই কথাখিনি কওঁ। যদি এই কথাখিনি আপোনালোকে মন দি শুনে, যদি ভাল পায় 100% মই ভাবিছোঁ মোক মৰম দিব। আৰু মই কথাখিনি পলম নকৰি ষ্টাৰ্ট কৰোঁ। মোৰ টপিকটো হৈছে আজি ভাল পোৱালৈ। ল'ৰা ছোৱালী মাজত বিভেদ আনিব নাই, ল'ৰা ছোৱালী দুজনৰে ব্ৰেকআপ হয়, দুজনৰে প্ৰেম হয়। মই অকল ভাল পোৱালৈহে কথাটোত পাতিম। ভাল পোৱা বস্তুটো যেতিয়া আমাৰ প্ৰথম ষ্টাৰ্ট হয় দুজনৰ মাজত, তেতিয়া আমাৰ বহুত ভাল লাগিবলৈ লয়। এনেকুৱা লাগিবলৈ লয় আকাশত উৰি আছোঁ, পখিলা হৈ পাখি মেলি, আৰু ধুনীয়া মোৰ ফুলত সুবাস লওঁ সদায় আহি, এনেকুৱাকৈ আমি ভাবিবলৈ লওঁ। আৰু ভাল পোৱাবোৰ বহুত ভালকৈ সময়ো যায়। আৰু যেতিয়া ফাৰ্ষ্ট ভাল পোৱাটো হয়, যদি ভাবি লওক আপোনাৰ লং ডিষ্টেঞ্চ, বহুত দূৰত আপোনাৰ ভাল পোৱা, আপোনাৰ লগ কৰিবলৈ বহুত সময় লাগে, তেতিয়া আপোনাৰ ভাবে কেতিয়া যাম লগ কৰিবলৈ। আৰু আপোনাৰ প্ৰিয়সীও যদি ভাবে কেতিয়া আহিবহি, এনেকৈ ভাবিবলৈ ষ্টাৰ্ট হয়। ফোনত কথা হয় ঘণ্টাই ঘণ্টাই, বহুত দীঘলীয়া হৈ পৰে প্ৰচেছটো। আৰু যেতিয়া ভাল পোৱাবোৰ লাহে লাহে দীঘল হৈ যায় আৰু বহুত মাহ ধৰি বছৰলৈ যায়, কাৰোবাৰ 3, 4, 5, 6, 7 বছৰলৈকে ভাল পোৱা বহুত দীঘলীয়া হৈ পৰে। তাৰপিছত কিছুমান মানুহৰ তাৰ মাজত এই ভাল পোৱাটো আজিৰ সময়ত 100%ৰ ভিতৰত বিয়া পাতে ভাল পায় 2%। আৰু সেই বিয়া পতাৰ কথাটো বাদ দি, যেতিয়া ভাল পোৱাৰ মাজত যোনবোৰ মানুহৰ যে বাকী 98%ৰ ব্ৰেকআপ হৈ যায়, সেই ব্ৰেকআপৰ মাজত এজনেহে ব্ৰেকআপ কৰে, হয় দুজনৰ পৰাই ভাল পোৱা এজন সৃষ্টি হয়। কিন্তু ভাল পোৱা দুজনৰ মাজত যে ব্ৰেকআপ যোনজনে কৰে, যেতিয়া যোনজনক কৈ দিয়ে মই তোক ভাল নাপাওঁ, ব্ৰেকআপ আমুক তামুক, বহুত কথা দীঘলীয়া কৰি লাভ নাই, যেতিয়া কৈ দিয়ে সেই মানুহজনে যিমান দুখ লাগে, হয় ব্ৰেকআপ কৰাজনৰো দুখ লাগে, কিন্তু যোনজনে শুনাজনেহে গোটেই জীৱন সহে। আৰু শুনাজনে কেতিয়াও নাভাবে যে মোৰ ৰিলেশ্যনটো ভাঙি যাওক, খতম হৈ যাওক। ৰিলেশ্যনটোৰ কথা সি এইটোৱে ভাবি থাকি যায় ব্ৰেকআপ হোৱাৰ পাছত, তাই আহিব বা সি আহিব, মোক এদিন ফোন কৰিব, মোক লগ কৰিব, মোক যেনেকৈ হ'লেও আগৰ ভাল পোৱাখিনি কথা লৈ মোৰ লগত আকৌ ষ্টাৰ্ট কৰিব নতুনকৈ ভাল পাবলৈ, আৰু সেই আগৰ নিচিনাই মৰম কৰিব। কিন্তু যদিও আপুনি ভাবিছে আপোনাৰ ব্ৰেকআপ হৈছে, যদি আপোনাৰ 3, 4 বছৰে হওক, ধৰক মাহ হৈছে, সপ্তাহ হৈছে, আপুনি কেতিয়াও নাভাবিব এইটো কথা যে আপোনাৰ প্ৰিয়সী হওক, আপোনাৰ ভাল পোৱা হওক, যোনেই নহওক, আপোনাৰ লাইফত ঘূৰি অহাটো। চাওক, এই কথাটো যে মই ক'লোঁ, আপোনাৰ লাইফত যেতিয়া যে ঘূৰি আহিব বুলি আপুনি ভাবে, সেই ঘূৰি অহা ভাল পোৱাবোৰে আপোনাক কেতিয়াও সেই আগৰ ভাল পোৱাৰ দৰে কেতিয়াও হ'ব নোৱাৰে। আৰু যদি আহিও যায়, তাৰ মাজত মই এটা ফৰ এক্সাম্পল দিব বিচাৰিছোঁ। জাপানত এটা আৰ্ট হয় কিণ্টচুগি, এইটোৰ আৰ্টটোৰ নাম হৈছে কিণ্টচুগি। আৰু এই আৰ্টটোত যেতিয়া ধৰক কিবা এটা চিচাৰ পটছ হওক, গিলাচ হওক, কাপ হওক, যেতিয়া ভাঙি যায়, সেই বস্তুটো সিহঁতে পেলাই নিদিয়ে। আমাৰতো ইণ্ডিয়াৰ মানুহ, আমিতো পেলাই দিওঁ ভাঙিলে বুলি। জাপানৰ মানুহে কি কৰে, তাত গ'ল্ড মিক্স আপ কৰি কেনে সেই ভঙা জইনবোৰত ফিল কৰি আকৌ নতুন ৰূপ দিয়ে। আৰু সেই ভঙা চিচাটো সিহঁতে ভেলু আৰু বেছি বনায়, দেখাব বিচাৰে যে সিহঁতে অকল ভাঙিলেই বস্তুটো বেয়া হৈ নাযায়, ভাঙিলেও তাক বেছি মূল্যৱান কৰিব পাৰি। হয়, সেইটো এটা পাত্ৰ হয়, সেইটো পাত্ৰকহে মূল্যৱান দেখুৱাব পাৰিছে। কিন্তু মানুহৰ জীৱনত ভাল পোৱা ক্ষেত্ৰত কেতিয়াও আপুনি যদি আপোনাৰ লাইফত যদি ঘূৰিও আহে সেই ভাল পোৱাটো ঘূৰি অহাৰ উদ্দেশ্য এটাই হ'ব লাগিব, সেই কিণ্টচুগি পাত্ৰটোৰ নিচিনা আপোনাকে নিজকে ভেলুৱেবল বনাব লাগিব। আৰু যেতিয়া আপুনি ভেলুৱেবল বনাই ল'ব, আপোনাৰ সেই কিণ্টচুগি সোণৰ নিচিনাকৈ আপোনাৰ জীৱনটো জিলিকাই দিব। যদি সেই তাক দেখি, আপোনাৰ লাইফষ্টাইল দেখি, আপোনাৰ সোণৰ নিচিনা জিলিকা জীৱনটো দেখি তাই যদি ঘূৰিও আহে, মই কৈছোঁ সেই ভাল পোৱাটো সেই আগৰ ভাল পোৱা নহয়, সেই ভাল পোৱাটো বৰ্তমান ঘূৰি অহা ভাল পোৱাটো হ'ব তেতিয়া স্বাৰ্থৰ ভাল পোৱা, টকা পইচা সম্পত্তি। আৰু যেতিয়া আপুনি লাইফত গ্ৰ' কৰি লয়, উন্নতি পথত যায়গৈ, সেইটো আপোনাক চাই নাহে, আপোনাৰ ভাল
আপুনি সোণ হৈ পৰিলে ন, তেতিয়াহে আপুনি মূল্যৱান হৈ পৰিলে বুলি ভাবি আপোনাৰ ওচৰত ঘূৰি আহে। চাওক, ভাল পোৱা বস্তুটো এনেকুৱা হয় ন, মূল্যৱান নথকাজনক ভাল পোৱাৰ সময়ত মূল্যৱান বনাবলৈ চেষ্টা কৰাটোহে আচল ভাল পোৱা হয়। আপোনাৰ যিয়ে নহওক, ল'ৰাটোৱে বা হওক ছোৱালীজনীয়ে হওক, যদি ল'ৰাটোৰ ওচৰত বেছি টকা পইচা নাই, বেছি ধনী নহয়, বা ছোৱালীজনী বহুত ধনী নহ'লে বা ছোৱালীজনী, আমি সদায় আজিৰ সময়ত ভাল পোৱাটো আমি কম্পেয়াৰ কৰি আছোঁ ফেমিলিক লৈ। আমুকৰ ফেমিলি বেকগ্ৰাউণ্ড ভাল নহয়, টকা পইচা ইকনমি প্ৰব্লেম। কিন্তু আমি দুজনৰ মাজত ভাল পোৱাটো এনেকুৱাকৈ ভাবিব পাৰোঁ নাই যে ভাল পোৱাটো তাৰ নাই, ময়ো তাক অলপ হেল্প কৰোঁ আগত যাবলৈ। আচল ভাল পোৱা সেইটোৱে হয়। আৰু নেক্সট, আপোনাৰ ৰিটাৰ্ণ টিকেটটো কেতিয়াও আহিব নিদিব। আপুনি মূল্যৱান বনি দেখুৱাওক, আপুনি সোণৰ কি, আপুনি হীৰাৰ নিচিনা বনি দেখুৱাওক। কিন্তু সেই আগৰ একজনী যদি ঘূৰি আহে, কেতিয়াও একচেপ্ট নকৰিব। ৰিটাৰ্ণ টিকেট বাদ দিয়ক, লাইফত আপোনাৰ ৰিটাৰ্ণ অহা যোনবোৰ ছোৱালী টিকেট হওক বা যোনবোৰ ল'ৰাৰ টিকেট, সিহঁতে অকল আপোনাৰ লোভৰ স্বাৰ্থতহে আপোনাক ভাল পাব। এইখিনি কথাই আছিল আজি। ধন্যবাদ। ভাল পাইছে যদি লাইক, ফ'ল', ছাবস্ক্ৰাইব আৰু কমেণ্ট নকৰাকৈ প্লিজ নাথাকিব। ধন্যবাদ।